ৰাতিপুৱা কফি কাপটো লৈ ইনষ্টাগ্ৰামটোকে খুচৰি আছিল। অকস্মাত সেই ফটোখনলৈ চকু পৰিল। চিনাকি চিনাকি লাগিল সেই মুখখন, যেনে বহুত দিনৰ স্মৃতি মুখৰ আগত উপচি পৰিল। বহুত অভিমানী আছিলা তুমি। কেনেকৈ যে বুজাইছিলো তোমাক, কিন্তু বুজাই ভাল লাগিছিল তোমাক। বেছিকে বুজালে মুখখন উফন্দাই সিফালে মুকৰি দিছিলে। মোৰ কিন্তু হাঁহি উঠিছিল তোমাক তেনেদৰে দেখি। আৰু যে চিৰিয়াছলিকে কিবা এটা ক'লে, তুমি যে চকুকেইটা কেৰা কৰি জিভাখন উলিয়াই দিছিলা, মোৰ খং উঠিছিল সেই সময়। পাছত আকৌ ভাবি ভাবি নিজে হাঁহিছিলো। তোমাক যে ফুটুকীয়া ফৰক দিলে বৰ ধুনীয়া লাগিছিল। এতিয়া চাগে তুমি বৰ ধুনীয়া হৈ পৰিলা। ৰাতিপুৱাৰ পৰা কেইবাবাৰো চাইছো তোমাৰ ফটো কপি, কিন্তু এবাৰেই নপলাই দেখোন। কেতিয়াবা তোমাৰ কথা মাক সুধো, মায়েও তোমাৰ ঢেৰ গুণ গায়। তোমাৰ বাৰু এদিনো মোলৈ মনত নপৰে নে? এই যে কয় চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়, তেনেকুৱাই হৈ যায় নেকি তোমাৰ? কিন্তু চকুৰ আঁতৰ হলেও মনটোৰ পৰা কিয় আঁতৰাই দিছা? মোৰ কিন্তু তোমাৰ সৰুকালৰ ছবিখন সদায় চকুৰ আগত বিৰিঙি থাকে। কাকো কব নোৱাৰো তোমাৰ সেই সৰুকালৰ ছবিখনৰ কথা। খালি নিজকে নিজেই সুধো, তাই ভালে আছেনে? এইবাৰ যাম, তোমাক লগ পাম। বহুদিনৰ পৰা সাঁচি থোৱা কথাবোৰ তোমাৰ লগত পাতিম। আমাৰ চাগে সেই ঠাইডোখৰ একেবাৰে অকলশৰীয়া হৈ পৰিল ন? কিন্তু এতিয়া আৰু খালী হৈ নাথাকে। মই অহা শনিবাৰে গৈ আছো, ৰৈ থাকিবা তুমি মোৰ অপেক্ষাত।